মৰমৰ বন্ধু বান্ধৱীসকল শিক্ষামূলক বাৰ্তা চেনেলত আপোনালোক সকলোকে স্বাগতম লৈ আহিছো এটা জব নোটিফিকেশনৰ বিষয়ে যেটো প্ৰকাশ পাইছে আসাম জাতীয় বিদ্যালয়ৰ ফালৰ পৰা আহক সবিশেষ আলোচনা কৰো আজিৰ এই ভিডিঅ'টোত যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব তবলক ভিডিঅ'টো আৰম্ভ কৰো নোটিফিকেশন প্ৰকাশ পাইছে আসাম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীৰ ফালৰ পৰা যত শিক্ষক পদৰ বাবে আবেদন বিচৰা হৈছে সাবজেক্ট কেইটা হৈছে কেমিষ্ট্ৰি জুলজি আৰু বটানী এড্ৰেছটো হৈছে আসাম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটী আবেদন কৰাৰ লাষ্ট সময়সীমা হৈছে 20 নৱেম্বৰ 2021 আৰু অধিক ডিটেইলছ জানিবলৈ হ'লে আপোনালোকে জাতীয় বিদ্যালয়ৰ ৱেবছাইট www.assamjatiyabidyalaya.com আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰিব পাৰে আবেদন কৰিবলৈ হ'লে assamjatiyabidyalaya.com এই ৱেবছাইটত এটা তেওঁলোকে ফৰ্ম দি দিছে সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে জাতীয় বিদ্যালয়ৰ এটা জিমেইল দিয়া আছে সেই জিমেইলটোত আপোনালোকে ইমেইল কৰি দিলেই হৈ যাব অৰ্থাৎ আপোনালোকে এই ফৰ্ম ফিল আপ কৰি পেলাই জিমেইলত সেন্ড কৰি দিলেই আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠিব আবেদন প্ৰক্ৰিয়াৰ লাষ্ট সময়সীমা হৈছে 20 নৱেম্বৰ 2021 20 নৱেম্বৰ 2021 তাৰিখৰ আগতে পোৱাকে আপোনালোকে jobs@assamjatiyabidyalaya@gmail.com এই জিমেইলটোত আপোনালোকে আপোনালোকৰ ফৰ্ম ফিল আপ কৰি আপোনালোকে সাবমিট কৰি দিলে হৈ যাব নো এপ্লিকেশন উইল বি একসেপ্টেড ইন দ্য স্কুল অফিস কোনো ধৰণৰ এপ্লিকেশন লোৱা নহয় স্কুল অফিসত আবেদন কৰাৰ লাষ্ট সময়সীমা হৈছে 20 নৱেম্বৰ 2021 20 নৱেম্বৰ 2021 তাৰিখৰ আগত আপোনালোকে আবেদন কৰি ল'ব যদিহে মোৰ এই ভিডিঅটো চাই ভাল পাইছে সাবস্ক্ৰাইব কৰি থব মোৰ এই চেনেলটো ধন্যবাদ